গুড মৰ্ণিং গাইজ সকলোকে মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আহি আছোঁ ঘৰৰ পৰা চাপৰি অভিমুখে আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হৈছে এইটো ৰাস্তা আৰু এইপিনে গ'লে আপুনি আমাৰ ঘৰটো পাবগৈ আৰু বৰ্তমান মই আহি আছোঁ চাপৰি অভিমুখে আপোনালোকে দেখিবলৈ পাইছে আৰু এইখন হৈছে খেৰকটীয়া নৈ দেখিব পাইছে আপোনালোকে চ' আজিও অন্য এটা দিনৰ দৰে আজিও নিজৰ কৰ্মখিনিৰ কাৰণে আগবাঢ়ি ওলাই আহিছোঁ আৰু এতিয়া মই বৰ্তমান খোজে গৈ আছোঁ আৰু তাৰমানে কি হৈছে আজি সৰিয়হ তুলি দুটা চিট খোৱাৰ দৰে হ'ল আৰু খোৱাৰ পাছত এতিয়া মাৰিব লাগে আৰু সেইকাৰণে বৰ্তমান এনেকৈ খোজে মাৰি আছোঁ আৰু প্ৰথম গৈ আছোঁ সৰিয়হ তুলিলে আৰু সৰিয়হ তুলিৰ পৰা যাব লাগিব আকৌ গৰু খেদিবলৈ সেইকাৰণে ৰাতিপুৱা ঠাণ্ডা আকৌ নেওচি এতিয়া বৰ্তমান বেলি ওলালে বাৰু হ'লেও ঠাণ্ডাটো আছে নথকা নহয় তথাপিও ওলাই আহি আছোঁ আৰু বৰ্তমান মই আপোনালোকক সকলোখিনি দেখুৱাম আজি কি কৰোঁ কেনেধৰণে আমি সৰিয়হ মাৰোঁ কেনেকৈ ধৰণে কি কৰোঁ আৰু দেখিবলৈ পাইছে সৰিয়হ মনাটো হৈছে এইটোৱে আৰু বৰ্তমান মই ইয়াত এতিয়া নৰখোঁ কিয় নৰখোঁ মানে কথাটো এনেকুৱা হ'ল যে বৰ্তমানলৈকে ট্ৰেক্টৰ আহি পোৱাহি নাই আৰু ট্ৰেক্টৰ ঘৰৰ ট্ৰেক্টৰ মৰণা মাৰিবহি আহি আৰু তেতিয়ালৈকে মই ভাবিছোঁ যে কি মই গৰুখিনি চাপৰিত খেতি থৈ আহোঁ আকৌ আহি পিনি সৰিয়হ লাগিম সেইবাবে এতিয়া মই আকৌ চাপৰিলৈ গৈ আছোঁ আৰু গৰুখিনি খেদি আহি আকৌ আহি আপোনালোকক দেখুৱাম কেনেধৰণে মৰণা মৰা হয় কি কৰা হয় লাহে লাহে দেখি পাইছে সৰিয়হ এইফালে এয়া তুলিব হৈছেগৈ আৰু এইফালেও দেখিব পাইছে এয়াও আমাৰে সৰিয়হ হয় এইখিনি এয়াও ফুলিছে আৰু এইখিনিও আৰু বেছিদিন নালাগে ফুল মাহ যোৱাৰ পাছতে এইখিনিও আকৌ পকিবগৈ সৰিয়হ তেতিয়ালৈকে আপোনালোকে এটা দৃশ্য মন কৰকচোন যেতিয়া নেকি বৰ্তমানতো আপোনালোকে চালে মাজে মাজে নেদেখিব বাৰু আগতে যেতিয়া নতুন মথাউৰিটো দিয়া হোৱা নাছিল তেতিয়া আপুনি এনেকৈ কৰি একদম সেই গছখিনি দেখা পোৱা ধৰি এনেকৈ এই লাইনটো গোটেই সৰিয়হে হালধীয়া হৈ থাকে আৰু ইয়াত তেতিয়া বৰ্তমানটো নাই বাৰু তেনেকৈ তেতিয়া আপোনাৰ ইয়াত বহুতো চিনেমা শ্বুটিং কৰিবলৈ আহিছিল আৰু তাৰ লগতে বহুত মানুহে আহি এই যিটো দৃশ্য সৰিয়হ ফুলি থকা হালধীয়া দৃশ্যটো চাবলৈ বহুত মানুহ আহে বহুত জেগাৰ পৰা আৰু তাৰ লগতে ইয়াৰ পৰা এটা মেছেজো তেওঁলোকে লৈ যায় কিয়নো যিখিনি সৰিয়হ ফুল আৰু সেই সৰিয়হ ফুল বা সেই তেতিয়া যিবোৰ খেতি হৈছিল সেই খেতিখিনি দেখি তেওঁলোকেও বহুত মনৰ আনন্দ পায় যে অসমৰ মানুহে এনেকৈ খেতি কৰিব পাৰে আৰু বৰ্তমান ইয়াত ক'ব গ'লে সেইটো সময়ত বাহিৰৰ দেশৰ বহুত লোকে আহি পিনি কিন্তু ইয়াত ফটো মাৰি যোৱা বা ইয়াৰ কিছুমান বস্তু তেওঁলোকে সংগ্ৰহ কৰি তেওঁলোকৰ তালৈ লৈ যায় আমি দেখা পাইছিলোঁ কিন্তু বৰ্তমান সেইটো এতিয়া নাই কিয়নো নাই আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিছে ৰাস্তাত দিয়াৰ পাছৰ পৰা ধান কৰা হয় মানুহে আৰু ধান যেতিয়া শেহতীয়া হৈ যায় তেতিয়াতো সৰিয়হ কৰিব নোৱাৰে সেইকাৰণে সেনেকৈ ৰখি যায় আৰু বৰ্তমান কম সংখ্যক লোকে এই সৰিয়হ খেতিটো কৰিছে তথাপিতো কিন্তু মানুহৰ কি হৈছে আপোনাৰ যিটো বস্তুটো পাব লাগে কষ্টৰ যিটো ফল কিন্তু বৰ্তমান সেই ফলটো মানুহে নোপোৱা হৈছে আৰু এতিয়া যদি আপুনি সৰিয়হ মাৰি পিনি বেচিবলৈ যায় তেন্তে আপোনাৰ সৰিয়হৰ দাম এতিয়াতো একেবাৰে নাই এতিয়া ক'বলৈ গ'লে আপোনাৰ 4500 5000 দাম যদি তেনেকৈ যদি দাম পায় কৃষকে তেন্তে আপোনাকে ভাবি চাওক 1 কুইণ্টেল সৰিয়হত যদি 5000 টকা পায় তেন্তে ইমানবোৰ কষ্ট কৰি খেতি কৰা সাৰ্থক ক'ত যায় আৰু কি লাভ হয় তো এই আৰু আমাৰ জীৱন আৰুনো কি ক'ম আপোনালোকৰ আগত এনেধৰণে আমি জীৱনটো কটাই আহিছোঁ আৰু এনেধৰণেই কাম কৰি গৈছোঁ দুটকাৰ কাৰণে পেটৰ নিজৰ ভোকৰ কাৰণে আৰু এনেধৰণেই আমাৰ গাঁৱলীয়া জীৱন এনেধৰণেই অতিবাহিত কৰিছোঁ বৰ্তমান গৰু মোকলাই লৈছোঁ আৰু এতিয়া গৰু খেতিম জপনাখন খুলি লওঁ তাৰপৰা আপোনাক দেখুৱাই আছোঁ হয় 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 এইটো হৈছে আমাৰ গোহালি আৰু এখন ট্ৰেক্টৰখন আপোনালোকক যে কৈছিলোঁ মই আৰু এখন বাৰী এইফালে বিলাহী লাই বেঙেনা
ৰঙালাও সকলোবোৰ লগাই থোৱা আছে যা। তো এতিয়া মই আহি নৈ চাপৰি পালোহি আৰু আপোনালোকে মোৰ পিছফালে চাওকচোন ইমান ধূলিৰ মাজতো এনেধৰণে সদায় কষ্ট কৰিবলগীয়া হয় আৰু নিজৰ কামবোৰ কৰি যাবলগীয়া ঘূৰি হয়। এয়াই আমাৰ জীৱন আৰুনো কি ক'ম, নিজৰ জীৱনটোৰ ওপৰত কৈ থাকিলোঁ আৰু শেষটো কেতিয়াও নহয়। সেইবাবে যেনেদৰে জীৱন কটাই আছোঁ তেনেদৰে কটাই যাব লাগিব আৰু এনেধৰণেই জীৱনটো গতি কৰি নি থাকিব লাগিব। সেইকাৰণে আপোনালোকে নিজে এবাৰ অনুভৱ কৰকচোন, চাওকচোন ভালকৈ এবাৰ মন কৰি কিমান ধূলি দেখিবলৈ পাইছে। এই ধূলিৰ মাজত যেতিয়া গৰু এনেকৈ খেদিব যাওঁ নৈ চাপৰি, এইকণটো এয়া ধূলি আৰু আছে উৰিবলৈ। বৰষুণ নাইকিয়া ফলতে ইমান ধূলি আৰু ইমান ধূলিটো এনেধৰণে কষ্ট কৰি নিজৰ জীৱনটো আগুৱাই নি আছোঁ, নিজৰ কৰ্মত নিজে যি পাৰিছোঁ কৰিছোঁ। আৰু আজিলৈকে আনৰ ওচৰত ক'বলৈ গ'লে হাত পাতি পোৱা নাই, নিজৰ জীৱনটোক লৈ ভিক্ষা কৰি পোৱা নাই, কিন্তু তথাপিতো এনেধৰণেই সুখত আছোঁ, জীৱনটো এনেধৰণেই কটাই আছোঁ। আৰু অনাগত দিনবোৰ নাজানো কি হয়, কেনেধৰণে কটাবলগীয়া হয়, এনেকৈয়ে চলি যাব বুলি আশা কৰোঁ আৰু জীৱনটো মোৰ মনে। তো আপোনালোকে এবাৰ মোৰ ঠাইত ৰখি লৈ ৰিয়েলাইজ কৰকচোন বাৰু, সঁচাকৈ এইটো জীৱন আৰু আপোনালোকে যিটো জীৱন কটাই আছে তাৰ মাজত পাৰ্থক্যটো এবাৰ ভাবি চাওকচোন বাৰু। কেনেকুৱা লাগে আপোনালোকৰ মনতো মোৰ জেগাত থিয় হৈ আপোনালোকে এবাৰ ভাবি চাওক। আৰু কিছুমানে মোক সুধিছিলে কমেণ্ট কৰি, আপুনি কাপোৰখন কিয় মাথা মাৰি থাকে, তাৰ উদাহৰণ এইটোৱেই, আপোনালোকে নিজে দেখিবলৈ পাইছে উদাহৰণটো কিয় মাৰি থাকোঁ। আৰু ইমান ধূলিৰ মাজত যদি মই এখন কাপোৰ যদি নেমাৰোঁ তেন্তে ক'বলৈতো ভাষাই নাই, মাথাটো বগা হৈ যাব। আৰু ধূলিৰ মাজত এনেদৰে এইখনটো মাৰিবই লাগিব, আপোনালোকেতো বুজিছে আৰু। তো এয়াই এতিয়া আজি ইটো পাৰলৈ মই নাযাওঁগৈ, কিয় নাযাওঁগৈ মানে সৰিয়হ মৰণা মাৰি আছোঁ, আপোনালোকক কৈছিলোঁ অলপ আগত। সেইকাৰণে ইটো পাৰলৈ নাযাওঁ, মাজতে খেদি থৈ গুচি আহিম মই। আৰু ইয়াৰ পৰা আহি ৰিটাৰ্ণ আকৌ মই মৰণা মাৰিবলৈ যাম, সেইবাবে আজি ইপাৰলৈ নাযাওঁ। আৰু এবাৰ নৈখন আকৌ এবাৰ ভালকৈ চাওক, এইপাৰৰ পৰা দৃশ্যটো কেনেকুৱা লাগিছে জনাব। শুকান মৰুভূমি বালিময়, ক'তো পানী নাই দেখিবলৈ পাইছে। আৰু এইবাৰ এটা অভাৱনীয় হৈছে কি, পানীৰ অভাৱ আগতে নহ'লে এইবিলাক হতত ইয়াত পানী থাকে আৰু এইফালেও খানাত পানী থাকে, কিন্তু এইবাৰ পানীটো নাই। কিয় পানী নাই মানে নৈখন যিমানে এইফালে চাপি আহি আছে গৰা খহাই আৰু যিমানে এইফালে বালি উঠাই আহি আছে, এইবিলাকত পানীটো নোহোৱা হৈ গৈছে, বালি পৰি জেগাবোৰ বাম হৈ গৈছে, সেইবাবে ইয়াত পানী নোহোৱা হৈছে বৰ্তমান। আৰু তাৰ কাৰণে এইবাৰ গৰু ম'হে পানী খাবলৈও পানী নাইকিয়া হোৱা লেখীয়া হৈছে। মানে বৰ্তমানলৈকে জেগাই জেগাই আছে, কিন্তু হয়তো যদি পানী নাহে বহাগ মাহলৈকে তেন্তে হয়তো সেইখিনিও আৰু বেছিদিন নাথাকিব চাগে, শুকাই যাব, গৰুৱে পানী খাবলৈ নাইকিয়া হৈ যাব। ইমান অভাৱনীয় মাজতো এনেধৰণেই নিজৰ লগতে এইবোৰ সম্পত্তিকো কষ্ট কৰি পালন কৰি থকা হৈছে আৰু লগতে ঘৰৰ কাম বনত হাত আগবঢ়াবলগীয়া হৈছে। এয়াই জীৱন আমাৰ দুখীয়া পৰিয়ালৰ। আৰু এনেকৈ কৈ থাকিলেও হয়তো মোৰ জীৱনত যিমানটা ভিডিঅ' বনাম চাগে, এনেকৈ নিজৰ ওপৰত কৈ থাকিলেও চাগে এই কথাখিনি শেষ নহ'ব। আৰু হয়তো এদিন আপোনালোকে শুনিও আমনিদায়কহে পাব চাগে, এইটো বিষয়ে যদি মই কৈ থাকিবলৈ যাওঁ। আৰু সেইকাৰণে কওঁ যে জীৱনটো কেতিয়াও আপুনি নিজকে হাৰ মানি নিদিব। হাৰ মানি এইকাৰণে নিদিব, আজি আপুনি হয়তো এইকেইটা পোহপাল কৰিয়ে বা ঘৰখনত খেতি বাতি এটা কৰিয়ে হওক, বা আপুনি নিজৰ পেটটো ভৰাই আছে বা দুপইচা ইনকাম কৰিছে, কিন্তু এদিন আপোনাৰ জীৱনলৈ হয়তো এনেকুৱা এটা দিন আহিব পাৰে, যিটো দিনত নেকি আপুনি যিবোৰ কৰ্ম কৰি আছে তাতকৈও উন্নতি হ'ব পাৰে আপোনাৰ জীৱনত। আৰু সেই উন্নতিৰ লগতে যাতে আপুনি আৰু এখোজ আগলৈ আগবাঢ়িব পাৰে, সেইকাৰণে কৰ্ম কৰি যাওক সদায়। আৰু কৰ্মৰ লগতে আপোনালোকে এইটো মনত ৰাখিব যে কেতিয়াও কাকো অন্যায় নকৰিব, নিজৰ কি বুলি কয় নিজ স্বাধীনত কাম কৰক আৰু সকলোকে সহায় কৰিবলৈ আৰু কিনো দেখুৱাম। এতিয়া বৰ্তমান মই গৰু ইয়াতে এৰিলোঁ আৰু ইয়াৰ পৰা এতিয়া মই আকৌ ৰাওনা হ'ম গোহালিৰ পৰা আকৌ মই যাব লাগিব সৰিয়হ মৰণা মাৰিবলৈ, গম পাইছে। তো ব'লক সৰিয়হ মৰাত একেবাৰে গৈ লগ পাই আছোঁ আপোনালোকক। এতিয়া মই বৰ্তমান আহি পথাৰত সৰিয়হ গুটিয়ে লাগি আছোঁ, আপোনালোকে দেখিব পাইছে। আৰু এতিয়া
ইমানখিনি গুটি আছোঁ আৰু মই আপোনাক কৈছিলোঁ যে সৰিয়হ মনা দেখাম বুলি মৰা কেনেকৈ মাৰোঁ কিন্তু মই আহি নাপালোঁহি তাৰ আগতে মই এৰাহাল হেৰিয়ে দেখিব পাইছে বৰ্তমান কামত লাগি আছে আপোনালোকে দেখিছে এখন ট্ৰেক্টৰটো মৰণা মাৰি আছে আৰু মই বৰ্তমান লাগি আছোঁ এয়া সৰিয়হ গুটিওৱাত আৰু দেখিব পাইছে ইমানখিনি গুটিয়ালোঁ আৰু এতিয়াও বৰ্তমান গোটেই তলিটো আছে আৰু এতিয়া আপোনালোকে নিজে অনুমান কৰক কিমান কষ্ট হয় খেতি এটা কৰি মইতো অথনি আপোনাৰ ৰাতিপুৱা কৈছিলে আমি খেতি কৰি আমাৰ যিকেইটকা পইচা পাওঁ একো চাব গ'লে একো নোকোলাই সেই পইচাই সেয়েহে কৈছোঁ চাওক আমাৰ লেখীয়া দুখীয়া মানুহৰ কষ্ট কিমান আৰু এনেধৰণে সদায় কৰি যাব লাগে কষ্ট আৰু এনেধৰণেই নিজৰ পেটটোৰ কাৰণে সদায় চিন্তা কৰিবলগীয়া হয় এয়া আৰু কিমানো দেখা থাকিম এইখিনি কষ্টকে তো ভাবিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম আৰু যদি ভিডিঅ' চাই ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগ পাম আকৌ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত।